খবৰ আৰু মোৰ খবৰ ভালেই আৰু পোনপ্ৰথমে আপোনালোক সকলোকে কাতি বিহু শুভেচ্ছা জ্ঞাপন জনাইছোঁ আৰু আজি কাতি বিহু উৰুকা যিহেতু আৰু আজি বহুতখিনি কাম আছে আৰু ঘৰৰ কামটোতো হৈয়ে থাকিব কামটোতো কৰিয়ে থাকিব লাগিব আৰু ফাৰ্ষ্টে ৰাতিপুৱা ওলাওঁতে যদি পিঠাগুড়িবিলাক চিনি নাহোঁ মানে পিছত বহুত অসুবিধা হয় যিহেতু অকলশৰীয়া মানুহ সেইকাৰণে ভাবিলোঁ মই পিঠাগুড়ি চাউল এয়া টুকি থৈছোঁ তাৰপাছত বলক আজি আমি পিঠাগুড়ি খুন্দিবলৈ যাওঁ আৰু মোৰ লগত আপোনালোকো বলক চাউল তিয়াই টুকি ৰাখিছোঁ হাই গাইজ মই আহি গ'লোঁ পিঠাগুড়ি খুন্দিবলৈ এয়া এভাগে আনিছোঁ আৰু এভাগ তিয়াই থৈ আহিছোঁ আনিব লাগিব ফাৰ্ষ্টে এভাগে খুন্দি লওঁ আনি দিব লাগিছে আৰু গাত অলপ অলপ বলক মই পিঠাগুড়িবিলাক খুন্দি ল'ম তাৰপিছত আজি মই কিন্তু সকলোখিনি ৰাখিবলৈ চেষ্টা কৰিম চাই থাকক মোৰ ভিডিঅ' আগলৈ নতুন এটা পোৱা লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ আজি সম্পূৰ্ণ ভিডিঅ'টো বনাব নোৱাৰিলোঁ সেইকাৰণে তেনেকৈ পিঠাগুড়ি খুন্দি অহাৰ পাছৰ পৰা ইমানেই কাম হ'ল আৰু ৰাতি বহুত দেৰি হৈ গ'ল পিঠা বনাই থাকোঁতে আৰু অকলে বহুতখিনি মেনেজ কৰিবলগীয়া হ'ল সেইকাৰণে মই ভিডিঅ' বনাবলৈ কোনো টাইম নাপালোঁ মানে এলাহ হ'ল বিশেষকৈ আৰু সেইকাৰণে ভাবিলোঁ আজি ৰাতিপুৱাই মই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ আৰু পোনপ্ৰথমে আপোনালোক সকলোকে কাতি বিহুৰ শুভেচ্ছা জ্ঞাপন জনালোঁ আৰু এতিয়াও মই একেটা কামকে কৰি আছোঁ পিঠা বনাবলৈ লৈ আছোঁ মানে কেতিয়াবা সম্পূৰ্ণ পিঠা বনাই নহ'লে কেইটামান থাকি গ'ল সেইকাৰণে পিঠা বনাবলৈ লৈছোঁ ৰাতিপুৱা ঘৰৰ যিমানখিনি কাম থাকে সকলো কৰি মেলি আজৰি হৈ ল'লোঁ দেহা বৰ্তমান ঘৰত নাই দেহা ওলাই গ'ল সেৱা কৰি লৈ পিনি এতিয়া চাহকণ খাই ল'লোঁ খাই লৈ পিনি ভাবিছোঁ পিঠা বনাবলৈ চেষ্টা কৰিলোঁ আৰু আকৌ অলপ দেৰি হোৱাৰ পাছত সময় নিমিলিব পাৰে কাৰণ আলহীও আহিব পাৰে আৰু কিছু কামো থাকে সেইকাৰণে ভাবিলোঁ কি পিঠা বনাবলৈ লৈছোঁ আপোনালোকক দেখাই দিওঁ একদম গৰম তামাম গৰম দিছে ঠিক আছে মই কি কৰি আছোঁ একদম ডাঙৰ কেৰাহী বহাই লৈছোঁ এয়া পিঠা বনাবলৈ আকৌ ৰেডি কৰি লৈছোঁ চাওকচোন কালি বিশেষকৈ একো পিঠা বনোৱা দেখাম বাৰু কি বনাইছিলোঁ বৰ বিশেষ একো পোৱা নাই ভাবিলোঁ এতিয়া যি বনাম তাক অকণমান দেখাই দিওঁ সেইকাৰণে ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ ৰাতিপুৱাই হোম থিয়েটাৰটো মেইন কামখিনি ফাৰ্ষ্ট কামখিনি আগত কৰি লৈ দিনটো নাচি থাকিব পাৰিব এইখিনি পিঠাগুড়ি হয় এটা বনাই দেখাই দিছোঁ বনাই আছোঁ যিহেতু যদি পিঠাটো দেখি ভাল লাগিছে বা কোনোবাই বনাবলৈ যত্ন কৰে বনাব পাৰে সহজ আৰু পিঠাগুড়ি হয় বেলেগ নহয় পিঠাগুড়িটো ভাত খচালে পিঠাগুড়ি হয় ধুনীয়াকৈ ভাত খচালে বনাব পৰা হয় কোনো ধৰণে নামিলা চাউল বা চাউল বিচাৰি ফুৰিব নালাগে মোৰ পিঠা ভাজি আৰু এতিয়া বেলেগ কাম আছে বেলেগ কাম কৰোঁগৈ আৰু মোৰ ভিডিঅ'টো চাই থাকক আগলৈ মই কি কৰি থাকিম আজি দিনটো আৰু সন্ধিয়ালৈকে স্পেচিয়েল আছে ন আৰু সেই হুঁচৰি গাব যাম ন বহুত ভাল লাগিব চাই থাকক জয় জয় রাম তুলসী চলে বহু চলে রামচন্দ্র দোকানে হরণ ধরে রামচন্দ্র দোকানে
আচলতে সন্ধিয়া হ'লহি এতিয়া চাওঁতে 3টা 3:30 বাজি গ'ল আৰু মই পথাৰলৈ আহিলোঁ। পথাৰত অকণমান দেখা গ'লে কাৰণ আজি সময়ত পথাৰত আহি এপাক চাব লাগে ধানখিনি যিহেতু বহুত এটা এটা নিয়ম হয় আহি এপাক পথাৰখন ঘূৰা আৰু সেইকাৰণে সেই নিয়ম পালন কৰিবলৈ আহিলোঁ পথাৰলৈ আৰু চাই আহিলোঁ। এয়া ধান থাকিছে আৰু এইখিনি ধান এতিয়া চাকি জ্বলাব লাগিব আৰু আগলৈ মোৰ ভিডিঅ'খন চাই থাকিব। গাঁৱৰে ঘৰখনি সেউজীয়া ধাননি তাতে জানা সৰগ ৰচু উতলি সোণগুটি তাতে জানা সৰগ ৰচু উতলি সোণগুটি কাতি বিহু আহিল জানো কাতি বিহু আহিল কাতি বিহুৰ সকলো চাকি বন্তি জ্বলে কাতি বিহুৰ ঘৰে ঘৰে চাকি বন্তি জ্বলে তুলসী তলে জয় জয় ৰাম তুলসী তলে মৃগপহু চৰে ৰামচন্দ্ৰ গোসাঁয়ে হৰধেনু ধৰে ৰামচন্দ্ৰ গোসাঁয়ে হৰধেনু ধৰে কাতি বিহু